বছৰৰ প্ৰথমটো নাও খেল প্ৰতিযোগিতাত চেম্পিয়ন বৰপেটাৰ আলিবাবা। দ্বিতীয় স্থানত কামৰূপৰ মা হাৱা আৰু তৃতীয় স্থানত ভাই ভাই এক্সপ্ৰেছ। দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ চাম্পুপাৰাত কলহী নদীৰ বুকুত অনুষ্ঠিত হয় বছৰৰ প্ৰথমটো ৰাজ্যিক ভিত্তিক নাও খেল প্ৰতিযোগিতা। চাম্পুপাৰা আঞ্চলিক যুৱ সংঘৰ উদ্যোগত 2 দিন ব্যাপী অনুষ্ঠিত হোৱা এই নাও খেল প্ৰতিযোগিতা 9 জুলাই অৰ্থাৎ দেওবাৰে সফল সামৰণি পৰে। বছৰৰ প্ৰথমটো নাও খেল প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে বৰপেটাৰ আলিবাবা নামৰ নাওখনে। একেদৰে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে কামৰূপৰ মা হাৱা আৰু ভাই ভাই এক্সপ্ৰেছ নামৰ নাওখনে। তো প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ আলিবাবা নাওখনে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে কামৰূপ জিলাৰ কৰাইবিল গাঁৱৰ মা হাৱা নাওখনে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে হাতীহোলা পামৰ ভাই ভাই এক্সপ্ৰেছ নাওখনে। তিনিও দলক আমি প্ৰথম পুৰস্কাৰ হিচাপে আছিল ৭১,১১১ টকা লগতে ট্ৰফি, দ্বিতীয় পুৰস্কাৰ হিচাপে আছিল ৫১,১১১ টকা লগতে ট্ৰফি আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছিল ১৫,১১১ টকা লগতে ট্ৰফি। ৰাজ্যিক ভিত্তিত এই নাও খেল প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডাক্তৰ কমলাকান্ত কলিতা। নিউজ ডেস্ক ৰিপোৰ্ট অসম প্ৰহৰী। চাম্পুপাৰা আঞ্চলিক যুৱক সংঘৰ সৌজন্যত এই চাম্পুপাৰাত অনুষ্ঠিত হোৱা নাও খেল প্ৰতিযোগিতা মই আগতেও দেখিছোঁ আৰু এইবাৰো মই উপস্থিত হৈছোঁ। ইয়াত ৰাইজৰ যি সঁহাৰি, সেই সঁহাৰি অভূতপূৰ্ব। নাও খেল এটা সংস্কৃতি, পুৰণা সংস্কৃতি, হাজাৰ হাজাৰ বছৰ দিনৰ আগৰ পৰাই নাও খেল প্ৰতিযোগিতা হৈছিলে আৰু আজিও হৈছে। কিন্তু কিছু অঞ্চলত নাও খেল প্ৰতিযোগিতা আজি প্ৰায় বিলুপ্তি হৈছে। কিন্তু চাম্পুপাৰাৰ যুৱকসকলৰ চেষ্টাত আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰ সহযোগত ইয়াত যে নাও খেল প্ৰতিযোগিতা এতিয়া অব্যাহত আছে, সেইটো এটা অত্যন্ত আদৰণীয় কথা। মই এই চেগতে আমাৰ চাম্পুপাৰা আঞ্চলিক যুৱ সংঘৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ, এই অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ এই ক্ষেত্ৰত সহযোগ কৰা প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ এইকাৰণে যে আমি এক জাতীয় সংস্কৃতি ৰক্ষাৰ কাৰণে, জাতীয় সংস্কৃতি আমাৰ মানুহৰ মাজত জীয়াই ৰখাৰ কাৰণে ই এটা চেষ্টা আৰু এই চেষ্টাত যিসকলে ব্ৰতী হৈছে তাক সহায় কৰাটো আমাৰ নিশ্চয় সকলোৰে কৰ্তব্য, দায়িত্ব বুলি অনুভৱ কৰোঁ।